থাম্বনেলটো দেখি নিশ্চয় গম পাইছে আজি কি হ'বলৈ গৈ আছে আৰু আমি ক'ত যাম কি কৰিম কি নকৰিম কথাখিনি অলপ গম পাইছে কিন্তু ডিটেইলছত মই আপোনালোকক জনাই আছো আৰু মোৰ প্ৰথমটো ব্লগ আৰু এইটো হৈছে মোৰ জীৱনৰ প্ৰথমটো ব্লগ মোৰ ইউটিউব চেনেলত প্ৰথমটো ব্লগ আজিৰ পৰা ষ্টাৰ্ট কৰিছো গতিকে মই আশা কৰিছো সকলোৱে মৰম দিব আৰু কিছু আপোনালোকে সাপোৰ্ট কৰিব আজি আমি এনেকুৱা এটা ঠাইত যাম য'ত যোৱাৰ পাছত আপোনালোকে গম পাব তাত আজি কি হ'ব কি হ'বলৈ গৈ আছে আমি তাত কি কৰিম গতিকে আমি চাৰিগৰাকী বন্ধুৱে তাত যাম যাই পেলাই আপোনালোক গোটেইখিনি কথা কম কেনেকৈ তাত যাব লাগে কি কৰিব লাগে তাত কেনে ধৰণৰ এনজয়মেণ্ট হ'ব গোটেইখিনি কথা কম গতিকে ভিডিঅ'টো আজি খুব ইণ্টাৰেষ্টিং হ'ব আৰু আজি যেহেতু সানডে গতিকে আমি চাৰিগৰাকী বন্ধুৱে ওলাইছো সাদ্দাম আছে মোৰ লগত সাদ্দাম ৰেডি আমি এতিয়া যাম গতিকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব তো আমি ফাইনেলি যাত্ৰা আৰম্ভ কৰিলোঁ ৰুমৰ পৰা আৰু হাতীগাঁৱৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ সেইডোখৰ স্থানলৈ মই বেগটো হাতত লৈ ল'লোঁ আৰু হাতত লৈ ওলাই দিলোঁ কিন্তু ওলাই দিওঁতে মনত পৰিল ৰুমত থকা দুটা ডাষ্টবিনৰ বেগ কাৰণ ডাষ্টবিন থাকিলে ৰুমটো বৰ বেয়া গোন্ধাই জানেই আপোনালোকে ৰুমত থাকিলে গতিকে ডাষ্টবিনৰ বেগকেইটাতো ক'ৰবাত নহয় ক'ৰবাত পেলাব লাগিব গতিকে হাতত লৈয়ে যাওঁ নে কি লৈ গ'লোঁ ডাষ্টবিনৰ বেগকেইটা বলক বাকীখিনি আগবাঢ়োঁ নচিউদ্দাৰ ঘৰলৈ আহিলোঁ কিন্তু নচিউদ্দাক মাত দিলোঁ নাই নচিউদ্দা বজাৰত গৈছে নচিউদ্দা বজাৰৰ পৰা আহি পালে নচিউদ্দাক ক'লোঁ বহুত টাইম হ'ল জল্দি জল্দি যাব লাগে নচিউদ্দা আহি এতিয়া জল্দি জল্দি কৰিছে আমাৰ টাইম বহুত হ'ল সাদ্দামো ৰৈ আছে এতিয়া আৰু এগৰাকী দাদা আছে দাদাগৰাকী ডক্টৰ এইগৰাকী দাদাই মাছ মাৰি খুব ভাল পায় আৰু দাদাক আমি লগত লৈ গ'লোঁ গৈ পেলাই আৰম্ভ কৰিলোঁ যাত্ৰা এতিয়া এইবিলাক ছোৱালীবিলাক বাৰু চোৱা নাই আৰু আমি গৈ আছোঁ গৈ এতিয়া আমি হাতীগাঁৱৰ পৰা আৰম্ভ কৰিছোঁ যাত্ৰা ভাবিলোঁ ডাউন টাউনত এখন আমি পাণ খাওঁ পণ্ডিতৰ তাতে আমি সোমালোঁ পণ্ডিতৰ পাণ দোকানত দাদা দেখিছে দাড়ি মৰম দীঘল দাড়ি এয়া পাণ একদম ৰঙা পৰি থকা পাণ পণ্ডিতৰ দোকানত আৰু দামী দামী পাণ আছে 150 টকা 60 টকা আমি ইমান দামী খোৱা নাই 30 টকীয়া এখন পাণ খালোঁ মুখখন পূৰা ৰঙা কৰিলোঁ পাণ খাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ বলক সেই জেগাটোলৈকে যাম আৰু সেই জেগাটোত যাই গোটেইখিনি কম তাত কেনেকুৱা হয় তো এতিয়া মই আচল কথাটো কৈছোঁ আমি যিডোখৰ ঠাইত গৈ আছোঁ সেই ঠাইডোখৰৰ নামটো হৈছে মানে যিখন আমি নদীৰ পাৰত গৈ আছোঁ সেই নদীটোৰ নাম হৈছে উমট্ৰু নদী আৰু উমট্ৰু নদী হৈছে শ্বিলঙৰ পৰা মেঘালয়ৰ পৰা অহা এটা নদী যিটো আমাৰ অসমত যিটো দিগাৰু বুলি কয় আৰু দিগাৰুটো যাই ক'ত পৰে এইটো কপিলী নদীত পৰে দিগাৰুটো গৈ পেলাই গতিকে আমি আজি যাই আছোঁ উমট্ৰুত গৈ আছোঁ মাছ মাৰিবলৈ আৰু তাত যোৱাৰ পাছত চাওঁ কি হয় মানে উমট্ৰুটো এটা ডেম হিচাপে ব্যৱহাৰ কৰে মানে মই গৈ পেলাই নদীটো দেখুৱাই আছোঁ বেছি সময় নাই গৈ পোৱাৰ পাছতে কেনেকুৱা নদীখন হয় এই ডেমটো কেনেকুৱা দেখুৱাই আছোঁ তাত কিন্তু এটা ভাল পিকনিক প্লেচ হয় তাত বহু মানুহ মানে এতিয়া জানুৱাৰী মাহত বহুত মানুহে তাত পিকনিক খাব আহে আৰু বৰ ধুনীয়া জেগাটো বৰ ধুনীয়া আমি আজি আহিছোঁ যেতিয়া মাছ মাৰিব চাওঁ জেগাটো দেখুৱাওঁ এতিয়া সোমালোঁ আমি মানে এইফালেদি সোমাব লাগিব মানে যদি আপুনি গুৱাহাটীৰ পৰা সেই জেগাটোলৈ যাম বুলি ভাবিছে তেতিয়াহ'লে কি কৰিব লাগিব গুৱাহাটীৰ পৰা যোৰাবাট হৈ আপুনি বৰ্ণিহাট পাব বৰ্ণিহাটৰ পৰা লেফ্ট ছাইডে মোটামুটি আপুনি 6 কিলোমিটাৰমান সোমাই যাব লাগিব আৰু 6 কিলোমিটাৰ গৈ আপুনি সেই জেগাটো পাব গতিকে যদি আপুনি দুচকীয়া লৈ যায় তেতিয়াহ'লে সুবিধা বেছি হয় কাৰণ ৰাস্তাটো অলপ কেঁচা ৰাস্তা আৰু এই এনেকৈ কেঁচা ৰাস্তাটোৰে আপুনি সেই লুংলুঙীয়া বাটটোৰে সোমাই আহিব লাগিব কাৰণ চাৰিচকীয়া ল'লে অলপ অসুবিধা তাত হয় কাৰণ ৰাস্তাটো ইমান বেছি ভাল নহয় গতিকে আমি এনেকৈ চাৰিচকীয়া যিহেতু লৈ গৈছিলোঁ এই ৰাস্তাটোত অলপ সোমাই আহিলোঁ কিন্তু ৰাস্তাটো অলপ বিচাৰি পাওঁতে অলপমান দিগদাৰ হয় কাৰণ তাত ৰাস্তা যেন নালাগে কাৰণ যিটো জেগাত আমি মাছ মাৰিম সেনেকুৱা ৰাস্তা নাই মানে মানুহে নিজে বনাই লোৱা আৰু ৰাস্তা আৰু তাত আছে ডাইৰেক্ট তাত ৰাস্তা নাই সেইটো ইণ্ডাষ্ট্ৰিয়েল জেগা হয় আৰু সেইখিনিত ইটাৰ ভাটা বেছি আছে কাৰণ যিখিনি জেগাত আমি মাছ মাৰিম কিন্তু যিটো উমট্ৰু যিটো পিকনিক প্লেচ সেই পিকনিক প্লেচটোত বৰ ধুনীয়া তাত যোৱাৰ কাৰণে বৰ ধুনীয়া সুবিধা আছে কিন্তু যিটো জেগাত আমি মাছ মাৰিব আজি গৈ আছোঁ সেই জেগাটোত ৰাস্তাৰ অকণমান এনেকুৱা সুবিধা নাই গতিকে দুচকীয়া লৈ গ'লে তাত সুবিধা হয় গতিকে যিটো জেগাত আমি মাছ মাৰোঁ সেই জেগাটো দেখুৱাই আছোঁ সেই জেগাটো কেনেকুৱা বলক তেতিয়াহ'লে তাত লৈ যাওঁ আৰু ফাইনেলি আমি সেই জেগাটো আহি পালোঁ সেই জেগাটো আহি আমি গাড়ীৰ পৰা বস্তুবিলাক নমালোঁ হাতত আমাৰ বৰশী আছে আৰু পানীৰ বটল চটল এনেকৈ লৈ পেলাই আমি এই ৰাস্তাটোৰে কেঁচা ৰাস্তাটো
কেঁচা ৰাস্তাটো বৰ দুয়োফালে বৰ লেতেৰা মানে মানুহে অলপ লেট্ৰিনো কৰে মানে দুটা চাইডে বৰ লেতেৰা সেইটো দেখি অকণমান হাঁহিও উঠিল আকৌ আগবাঢ়িলোঁ আগৰ ফালে গৈছোঁ লাহে লাহে যাবি যাতে সেইটো গচকিব লগা নহয় আৰু এনেকৈ ৰাস্তাটো একদম সৰু ৰাস্তা এই ৰাস্তাটোত আহি এই যিটো নদী আছে উমটু নদী এই উমটু নদীত পাৰ পালোঁ আৰু এতিয়া আমি সাজু কৰিম মানে আমাৰ কথাটো হৈছে আজি চানডে যিহেতু আজি আমি অলপ ফুৰিম লগতে আৰু অলপ মাছ মাৰিম মাছ পাওঁ নে নাপাওঁ সেয়া পাছৰ কথা কিন্তু মাছ মৰাৰ কাৰণে আমি সঁজুলিবিলাক লগত লৈ আহিছোঁ কি হয় দেখুৱাই থাকিম কিন্তু দেখিছে মাছ মৰাৰ কাৰণে প্ৰায় ৰেডি বৰশী আমি ৰেডি কৰিছোঁ আৰু আমি আহি পাইছোঁ এইখিনি অসম মেঘালয় সীমান্তৱৰ্তী এইখিনি এটা জেগা এই জেগাটোত আমি মাছ মাৰিবলৈ আহিছোঁ চাওঁ কি হয় কি নহয় দেখুৱাই আছোঁ ভিডিঅ'টোত মাছ পাওঁ নে নাপাওঁ দেখুৱাই আছোঁ তাৰ মাজে মাজে আৰু কিবা কিবি হৈ থাকিব এইবিলাকো দেখুৱাই আছোঁ সঁচাকৈ মানে এই জেগাটোত আহি ইমান মনটো ভাল লাগিল আৰু এই মানুহবিলাকে দেখিছেনে এনেকৈ মাছ মাৰি থাকে সঁচাকৈ মানে গুৱাহাটীৰ পৰা ইমান ওচৰত থাকি আমি এনেকুৱা জেগা এটা চাব পাৰোঁ কেতিয়াবা আপোনালোকে গ'লে কেতিয়াবা গম পাব ইমান ধুনীয়া মনটো সঁচাকৈ বহুত বেছি ভাল লাগে কাৰণ আমি সদায় ব্যস্ত হৈ থাকোঁ গতিকে এনেকুৱা এটা দিনত যদি আমি এনেকৈ মাছ মাৰিব বা এনেই ফুৰিবও যাওঁ মনবিলাক সঁচাকৈ ভাল লাগে আৰু দাদাই আমাৰ লগত যোন দুজন দাদা গৈছিল দাদা দুজন কিন্তু খুব এক্সপাৰ্ট আগতে তেওঁলোকে বোলে খুব মাছ মাৰিছিল আৰু এনেকৈ ময়ো তেওঁলোকক অলপমান হেল্প কৰি দিলোঁ মই ইমান বেছি নাজানো মানে বৰশী আমি আগতে সেই গাঁৱত যিটো বৰশী বা সেইটো বৰশী নহয় এইটো বৰশীটো অকণমান ডাঙৰ বৰশী মানে ইয়াত সৰু মাছ নালাগে ইয়াত যদি মাছ লাগে বৰ বেছি মানে 15 পৰা 20 কেজি বা 5 কেজিৰ পৰা ওপৰত বৰালি মাছ বেছি লাগে আৰু এই যিটো জেগা এই জেগাটোত মানে দাদাই কোৱা মতে ইয়াত বৰালি মাছ বোলে বহুত বেছি লাগে গতিকে আমিও বৰালিৰ আশাত গ'লোঁ কিন্তু বৰালি পাওঁ নে নাপাওঁ নাজানো পাছত সেই আকৌ হেৰিটোৱে গাব লগা হয় মানে মাছলৈ গৈছিলোঁ কি হয় নাজানো কিন্তু চাওঁ এই দাদাই খুব ধুনীয়াকৈ বৰশীটো পেলাই দিলে আৰু বৰশীটো পেলাৰ কাৰণে আমি এই যিটো মাছ আমি এই মাছটো কিন্তু বইলালা মাছ বুলি কওঁ আপোনালোকে কি বুলি কয় নাজানো আমাৰ সেই ঘৰৰ ভাষাত এইটো বইলালা মাছ বুলি কয় চব জেগাত হয়তো মাছটোৰ নামটো কিবা বেলেগ বেলেগ হ'ব লিখিত নামটো ইমান বেছি মই নাজানো এই মাছটোৰ নাম আৰু এনেকৈ কিন্তু বৰশীটো মানে মেৰিয়াই থাকোঁতে বৰ কষ্ট মানে খুব বেছি জট লাগে আৰু এই জটটোৰ কাৰণে আমাৰ বহুত টাইম মানে গুচি গ'ল আমি ৰাতিপুৱাই যাব লাগিছিল আমি যাওঁতে বহুত দেৰি হ'ল মানে তেতিয়া 3টা বাজি গুচিয়ে গ'ল গতিকে হাতত বেছি সময় নাই ঠাণ্ডাও লাগিব তাৰ পাছতো আমি 3টা বৰশী পেলালোঁ কিন্তু কি হয় নাজানো দাদা আৰু মই কথা পাতিলোঁ বোলে দাদা পাওঁ নে নাপালিতো বৰ লাজৰ কথা হ'ব দাদাই কৈছে দে একো নাই আৰু এইবাৰ মই ভগৱানৰ নাম আল্লাহৰ নাম লৈ কৃষ্ণৰ নাম লৈ মোৰ দে এটা মহ দি চাওঁ কি হয় আহেনে নাহে আৰু এনেকৈ এইটো অকণমান আগুৱাই গৈ বৰশীটো এনেকৈ হাতত এনেকৈ তাৰমানে মেৰিয়াই ল'ব লাগে আৰু আকৌ একবাৰ কৃষ্ণ বুলি ক'লোঁ কৈ এনেকৈ মেৰিয়ালোঁ মেৰিয়াই মানে এইটো মানে দলিয়াই দিব লাগে দলিয়াই বহুত আগত দিব লাগে আৰু ইয়াতে মাছ দি দিছোঁ বোলো যদি খাওঁ খাই পেলাই এটা লাগি পেলাই আহক কিন্তু নাই মোৰ মানে ইমান বেছি এক্সপিৰিয়েঞ্চ নাই বেছি দূৰত নগ'ল দাদাই কৈছে নাই এইটো আকৌ টানি পেলাই আনিব লাগিব আকৌ নতুনকৈ দিব লাগিব যি কি নহওক বাৰু যেনেকৈ নহওক মাছটো আহিলে হয় আৰু কিন্তু কি হ'ল এইটো মাছ নহয় প্ৰথমতে আমি মাছ বুলি ভাবিলোঁ আহিল এই জাবৰ আহিল মানে বস্তা এখন আহিল আমি প্ৰথমতে মাছ বুলি বিৰাট এক্সাইটেড হ'লোঁ নহয় এখন বস্তাহে আহিল দাদাক ক'লোঁ চিন্তা কৰিব নালাগে আহি যাব মাছ আহি যাব আৰু অলপমান চাওঁ কিন্তু বৰশী বালে এটা বস্তু গম পালোঁ বৰশী বালে বহুত বেছি ধৈৰ্য শক্তি হয় মানে বহুত ধৈৰ্য লাগে বৰশী বোৱাটো মানে বহুত ধৈৰ্যৰ কাম গতিকে মোৰ ইমান বেছি ধৈৰ্য নাই গতিকে কিবা এটা খাই লওঁ কমলাটোকে অলপ খাই লওঁ কমলা খাই ল'লোঁ খাই পেলাই আৰু অলপমান টাইম থাকোঁ মানে 2 ঘণ্টামান হ'ল মাছ লগা নাই 4টা বৰশী আমি পাতিছোঁ কিন্তু এটাও মাছ লগা নাই বহুত কষ্ট কৰিলোঁ ৰাতিও বহুত হ'ল আৰু জেগাটো ভাল নহয় কষ্ট কৰিলোঁ মাছ নাপালোঁ কিন্তু এটা বস্তু আজি বুজি পালোঁ যে আমাৰ ধৈৰ্য আছে হয়নে দাদা আমাৰ ধৈৰ্য আছে আমি বহুত টাইম আমি কষ্ট কৰিছোঁ কিন্তু আজি মাছ নাপালে একো কথা নাই আমি মাছ কিনি হ'লেও লৈ যাম দাদা নাই কিনি হ'লেও লৈ যাম গতিকে যি কি নহওক একদম প্ৰথমৰ পৰা শেষলৈকে ব্লগটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ তো বন্ধুসকল এনেকৈয়ে আমাৰ ছানডেটো পাৰ হ'ল মাছলৈ গৈছিলোঁ কিন্তু মাছ নাপালোঁ কিন্তু আশা আমি এৰি দিয়া নাই আমি নেক্সট টাইম আকৌ ট্ৰাই কৰিম আকৌ এটা ডাঙৰ মাছ আনিবলৈ চেষ্টা কৰিম গতিকে যি কি নহওক ইমান সময় আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে তাৰ বাবে বহুত বেছি ধন্যবাদ আৰু যদি ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব বাই